মুছলমানসকলক অৱহেলা কৰাসকলে কেতিয়াবা চিন্তা কৰি চাইছেনে যে অসমত মুছলমানসকলৰ অৱদান কি? মুছলমানসকলৰ অৱদান অসীম। অৱহেলা কৰাসকলে অসমৰ ইতিহাস অধ্যয়ন কৰিলে হয়তো অৱহেলা নকৰে। আহক আজি আমি অলপ ইতিহাস দাঙি ধৰোঁ। হয়, মুছলমান সমাজৰ অসমীয়া সমাজ গঠনত অৱদান অনন্য। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। স্বাধীনতাৰ আগত তেতিয়া মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়া হ'ল সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰে। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি হ'ল ফখৰুদ্দিন আলী আহমেদ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হ'ল ছৈয়দা আনোৱাৰ টাইমুৰ। অসমৰ প্ৰথম ডক্টৰেট PhD লাভ কৰোতা হ'ল মহিউদ্দিন ইছলাম বৰা। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হ'ল নুৰুল আমিন। ভাৰতীয় ক্ৰিকেটৰ এই দললৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া খেলুৱৈগৰাকী হ'ল জাভেদ জামান। অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হ'ল শ্বহীদ মুজাম্মিল হক। শৰাইঘাটৰ ৰণত লাচিতৰ সহযোদ্ধা বাঘ হাজৰিকা, লাইধন খা, ভকুৱা আৰু পেটুৱা মুছলমান সম্প্ৰদায়ৰ আছিল। 1205 চন আহোমসকল অসমলৈ অহা প্ৰায় 25 বছৰমান আগৰ কথা, যেতিয়া প্ৰথমজন অসমীয়া থলুৱা ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰিছিল। তেওঁ হ'ল মেছ জনগোষ্ঠীৰ প্ৰধান আলী মেছ, আৰু এয়াই হৈছে অসমীয়া মুছলমানৰ আৰম্ভণি। গদাধৰ সিংহৰ সময়ত 1695 চনত গেণ্ঠেলাগুৰিয়াই প্ৰথমটো বৰটোপ তৈয়াৰ কৰিছিল। অসমত প্ৰথমটো বন্দুক বাৰুদৰ দোকান অভয়াপুৰীৰ হানিফ আলী নামৰ সৈনিক এজনে দিছিল। শংকৰদেৱে গা ধোৱা কলহটি এজন মুছলমান শিল্পীয়ে বনাই দিছিল। অসমত প্ৰথম চিকিৎসাৰ ব্যৱসায় কৰিছিল ডক্টৰ ইলাহী বস্কো আৰু ডক্টৰ ৰহিম বস্কোৱে। প্ৰথম 1885 চনত বিস্কুট ফেক্টৰী গুৱাহাটীত খুলিছিল শ্বেখ ভাতৃদ্বয়ে। আকাশবাণীৰ প্ৰথমজন সঞ্চালক প্ৰধান উবেইদুৰ লতিফ বৰুৱা। অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইৰেছ আলোচনীখন তফাজ্জুল আলীৰ সম্পাদিত সংযম। সেয়ে অসমত মুছলমানৰ দৰে প্ৰকৃত অসমীয়া কোনো হ'ব নোৱাৰে।